আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এখন ঠাইলৈ আহিছোঁ, গতিকে থাম্বনেইল দেখি চাগে গম পাইছে ঠাইখন কেনেকুৱা হ'ব। আমাৰ বগামাটিত যিসকলে গৈ পাইছে ঠাইখন ঠিক তেনেকুৱাই। অকণমান দেখুৱাই দিছোঁ। এয়া অকণমান বাহিৰৰ দৃশ্য দেই। এইখিনি ইয়াৰ আগতে ইমান ধুনীয়া আছিলে, একদম গ্ৰীণ গ্ৰীণ। এতিয়া চাওক ছিজনৰ কি প্ৰকোপ। এতিয়া বৰফৰ ছিজন হ'ল, গতিকে পূৰা উইণ্টাৰ, আৰু সেইকাৰণে পাতবিলাক সৰি নাইকিয়া হ'ল আৰু এতিয়া উইণ্টাৰ হয়। ইয়াতে গাড়ীৰ কাৰণেও ৰাস্তাবিলাক বন্ধ আছে, জাষ্ট এনেকৈ ওলাইছে। Hey. Yeah. Hey. Got a nose on her. Yeah. Sorry to stop her. Bother you. No. আৰু এনেকৈ বাকীবিলাক মানুহে এনেকৈ ফুৰিবলৈ আহে। আৰু মই কাৰণটো হ'ল ইয়াতে যিখন নদী আছে সেইখন নদী মোক বাৰুকৈ বগামাটিৰ কথা মনত পেলাই, সেইকাৰণে মই ভাবিলোঁ আপোনালোকক দেখুৱাম। আৰু উইণ্টাৰ হ'লেও ইয়াতে ছানটো বহুত ব্ৰাইট হয় দেই। উইণ্টাৰৰ সময়ত চকুটো চাট মাৰি ধৰে, কিবাকৈ ধৰে, বাট এয়া ফটোবিলাক বহুত ভাল হয়। ইয়াৰ আগতে মই এইখন ঠাইত আহিছিলোঁ যদিও এই ভিউটো যিটো এতিয়া গৈ আছোঁ সেইটো ভিউ মই দেখা নাছিলোঁ। মানে ইয়াৰ আগতে যিহেতু গ্ৰীনাৰী আছিল, গোটেই গছ বনেৰে ভৰি আছিল, তো এইটো ৰাস্তা গোটেই আৱৰি আছিলে। তো এতিয়া ভালকৈ ক্লিন হৈছে, চ' এতিয়া বহুত বেছি শান্ত পৰিৱেশত এয়া এনজয় কৰিব পাৰি। ठीक है, मैं वो नहीं करती। এতিয়া আহিলোঁ আমি মেইন ভিউটোলৈ, যিটোৰ কথা মই কৈ আছিলোঁ যে বগামাটিৰ নিচিনা লাগে, বগামাটিৰ নিচিনা লাগে। কাৰণটো হ'ল কিয়, বাকীখিনিতো চাফাটো ইয়াতে দেখিছেই, সকলোবোৰ ঠায়ে চাফা, বাট ইয়াৰ প্লাছ পইণ্টটো হৈছে কি, যিটো বগামাটিৰ নিচিনা সেয়া হৈছে কি, ইয়াৰ যে কাষে কাষে দেখিছেনে দুয়োপাৰে এইবিলাক শিল, গতিকে এইখিনিৰ কাৰণে বেছিকৈ ফিল আহে। আৰু বগামাটিৰ পানীখিনিও আপোনালোকে জানে যে খুব ঠাণ্ডা আৰু ধুনীয়া চাফা হৈ থাকে, গতিকে ইয়াতো ঠিক তেনেকুৱাই, খালি ইয়াতে পানীৰ ঢৌটো অলপ বেছি, মানে পানীৰ পৰিমাণটো ইয়াতে বেছি। আৰু কেতিয়াবা বগামাটিতো হয় এনেকুৱা, বাট য়েছ মানে এই যে শিলবিলাক দেখিছোঁ ন, শিলৰ মাজেৰে মাজেৰে পানীবিলাক বৈ যোৱা। আৰু এয়া সেইটো পাৰে মিনেপলিছ বুলি এখন চিটি আছে, সেইখন চিটিটো ইয়াৰ আগতে ভিডিঅ' এটা দিছোঁ মই যোৱাৰ। আৰু এয়া নদীটো এনেকৈ মাজেৰে পাৰ হৈ গৈছে, দুখন চহৰৰ মাজেৰে, কি ধুনীয়া লাগিছে ন। ইয়াতে এনেকৈ ইয়াৰে লোকেল মানুহখিনিয়ে এনেকৈ নিজৰ ল'ৰা ছোৱালী আবেলি এনেকৈ লৈ আহে, আৰু ইয়াতে ইহঁতক সম্পূৰ্ণ এৰি দিছে। আমাৰ যদি ইণ্ডিয়ান পেৰেণ্টছ হয় কি কৰিব, ইয়াতে নাযাবি তাতে নাযাবি, বাট ইহঁতে ইমান ডাঙৰ ডাঙৰ শিলৰ মাজেৰে ফাকেৰে এনেকৈ নিজেই গৈছে, কোনো গাইড কৰা নাই তাহাঁতক, কোনোৱে তাহাঁতক মাতিও অনা নাই, তাহাঁতৰ মাক আছিলে। তাৰপিছত মই ভাবিলোঁ ময়ো অলপ ইহঁতৰ লগত গৈ কথা পাতিম, বহিম ভালকৈ। ময়ে ভয় খালোঁ জানেনে, ইমান মানে ওখ আছিলে শিলখিনি, বাট সিহঁতে তাৰ মাজে মাজে অহা যোৱা কৰি আছে, দৌৰি আছে, ফুৰি আছে, খেলি আছে পূৰা একদম। আৰু এয়া সিহঁতে ইয়াতে চেলছবিলাক কালেক্ট কৰি আছে, শামুকৰ যে খোলাবিলাক থাকে সেইবিলাক কালেক্ট কৰি আছে, খেলি আছে আৰু পূৰা এতিয়া। আৰু এতিয়া পিছবেলাৰ সময় যিহেতু, সেইকাৰণে ধুনীয়া মানে একদম ছানছেটটো ইয়াতে লাহে লাহে দেখা পাম আৰু আমি। আৰু এই যে মৰম লগা ছোৱালী দুজনী দেখিছে, ইহঁতৰ নাম হ'ল বেলা আৰু বিয়েনা। দুয়োটাই ধুনীয়াকৈ মোৰ লগত কথা পাতিলে, ময়ো সিহঁতক লগত ধুনীয়াকৈ এনজয় কৰিলোঁ অলপ সময়। আৰু তাৰপিছত আমি গুচি আহিলোঁ অৱশ্যে। আৰু লগতে মই ইয়াতে মোৰ ফটো, মোৰ আৰু বেলা বিয়েনাৰ ফটো মই লগাই দিছোঁ, আপোনালোকে চাব দেই। আৰু এয়াই আছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই, আৰু বেলেগ কথা কৈ আপোনালোকৰ সময় নষ্ট নকৰোঁ, কিয়নো মোৰ ঠাইখন দেখাবলৈ মন আছিলে, গতিকে ঠাইখন দেখালোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে ঠাইখন চাই, গতিকে আজিলৈ ইমানখিনিয়ে, বাই বাই।